নমস্কাৰ বাইদেউসকল, আজি মই আপোনালোকক PMMVY ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড সম্পৰ্কে আলোচনা কৰিম। আপোনালোকৰ যিবিলাক আগৰ পাছৱৰ্ড আছিল এইবিলাক সকলোবোৰ ৰিসেট কৰি দিয়া হৈছে আৰু আপোনালোকৰ আজিকালি OTP বেছ হৈছে। আপোনালোকে পাছৱৰ্ড চেঞ্জ কৰিলে তো OTP দিবই লাগিব আৰু আনপিনে আপোনালোকে যিমানবাৰ আপোনালোকে লগইন কৰে প্ৰত্যেকবাৰ লগইনতে আপোনালোকে OTP দিব লাগিব। আৰু এটা কথা মনত ৰাখিব, লগ আউট কৰি দিয়াৰ পিছত আপোনালোকে 15 মিনিট সময় অপেক্ষা কৰিব লাগিব, তাৰ পিছত আকৌ আপোনালোকে লগইন কৰিব পাৰিব। ঠিক আছে, আজি ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে আপোনালোকে এই যে ক্ৰোম অপচনটো দেখিছে, এই ক্ৰোমটো প্ৰতিটো এন্ড্ৰইড মোবাইল হোক যিকোনো মোবাইলে হোক এই ক্ৰোমটো থাকে। ঠিক আছে, আপোনালোকৰ মোবাইলত এই ক্ৰোমটো আছে। এই ক্ৰোমটোত আপোনালোকে ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ এনেকৈ হোম পেজটো খোলা যাব। ইয়াত চাওক সাৰ্চ অৰ টাইপ ৱেব এড্ৰেছ আছে, ইয়াত আপোনালোকে PMMVY বুলি সাৰ্চ কৰিব, ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে PMMVY এটো লৈ আপোনালোকে সাৰ্চ কৰিব। কিছুমানে এই অপচনটোত ক্লিক কৰে, উমাং বুলি যেটো লিখা আছে এটোত কিছুমানে ক্লিক কৰে, এটোত কোনোদিন ক্লিক নকৰিব। ঠিক আছে, আমি ব্ৰাউজাৰৰ জৰিয়তে যেহেতুকে ফৰ্মখন আপলোড কৰিব লাগিব, আমি এই যে প্ৰথম অপচনটো যে আছে এই প্ৰথম অপচনটোত লিখা আছে PMMVY.wcd.gov.in এইটোত আমি ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে এই যে লগইন অপচনটো আছে এই লগইন অপচনত আপোনালোকে ক্লিক কৰিব। খোলা গৈছে। এতিয়া চাওক, যিসকলৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে তেওঁলোকে ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ড বহাব আৰু তলত যেটো ক্যাপচা দিছে এই ক্যাপচাটো আপোনালোকে ফিল কৰিব। এটা সুবিধা কৰি দিছে, হেতু মনত ৰাখিব, ইয়াত যেটো ক্যাপচা দিছে ইয়াত প্ৰতিটো লেটাৰে ক্যাপিটেল লেটাৰ দিয়ে আৰু নাম্বাৰ দিয়ে। ঠিক আছে, ইয়াত স্মল লেটাৰ নিদিয়ে। তাৰ পিছত লগইন কৰিব। এটো হল যিসকলৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে। আৰু যিসকলে এতিয়া পাছৱৰ্ড নাজানে বা আগতে চেঞ্জ কৰিব দিয়া সময়ত আপোনালোকে চেঞ্জ কৰা নাছিলে, তেতিয়া আপোনালোকে এই যে ফৰগট পাছৱৰ্ড বুলি আছে এই ফৰগট পাছৱৰ্ড অপচনত আপোনালোকে ক্লিক কৰিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত এই অপচনটো আহিছে ইউজাৰ আইডি। এতিয়া ইউজাৰ আইডি আপোনালোকে জানে, যদি নাজানে এবাৰ কৈ দিছো মই, আপোনালোকে নিজৰ 11 ডিজিট কোডটো যে আছে অংগনবাড়ী চেণ্টাৰৰ সেই 11 ডিজিট কোডটোৰ আগত ANG ক্যাপিটেল লেটাৰত ANG লিখি 11 ডিজিট কোডটো বহাই দিব। এটো হল আপোনালোকৰ ইউজাৰ আইডি। তাৰ পিছত ভেৰিফাই কৰিব। এতিয়া মই ইউজাৰ আইডি এটা বহাই লও। ঠিক আছে, মই ইউজাৰ আইডিটো বহাই ললো। এতিয়া মই ভেৰিফাইত ক্লিক কৰিম। চাওক, এটা OTP গৈছে আৰু OTP কোনটো মোবাইলত গৈছে আপোনালোকে নিজে বাছি উলিয়াব পাৰিব। ইয়াত চাওক, মোবাইল নম্বৰৰ লাষ্ট 4 ডিজিট দিছে। ঠিক আছে, লাষ্ট 4 ডিজিটটো চালে আপোনালোকে গম পাব এটো কোনটো মোবাইল নম্বৰত আপোনাৰ OTP টো গৈছে। ঠিক আছে, এতিয়া আমি OTP টো ইয়াত বহাব লাগিব। চাওক, OTP টো বহোৱাৰ পিছত ইয়াত ক্যাপচাটো দিছে, ক্যাপচাটো আমি ফিল কৰিব লাগিব। তাৰ পিছত ভ্যালিডেটত আমি ক্লিক কৰিব লাগিব। চাওক, ইয়াত লিখা আছে নিউ পাছৱৰ্ড আৰু এটা আছে কনফাৰ্ম পাছৱৰ্ড। আপোনালোকে নিউ পাছৱৰ্ড যি বহাব সেইটো আপোনালোকে কনফাৰ্ম পাছৱৰ্ডটো বহাই দিব লাগিব। ঠিক আছে, এতিয়া আপোনালোকে পাছৱৰ্ড এটা ক্ৰিয়েট কৰক। আপোনালোকক পাছৱৰ্ড ক্ৰিয়েট কৰাৰ কাৰণে মই এটা পাছৱৰ্ড লিখি দিছো। এইটো চাওক, মোৰ নাম অনুপ, মোৰ ক্যাপিটেলত A2 দিছো, বাকি কেইটা স্মল দিছো। তাৰ পিছত এটা স্পেশাল ক্যাৰেক্টাৰ দিছো হ্যাশট্যাগ, তাৰ পিছত দিছো 2024। আপোনালোকে এই ফৰমেটটো দিছো, এই ফৰমেট মতে আপোনালোকে পাছৱৰ্ডটো বনাই ল'ব পাৰিব। ঠিক আছে, এতিয়া মই বহাই লৈছো। চাওক, নিউ পাছৱৰ্ডটো মই বনাই ললো, তাৰ পিছত কনফাৰ্ম পাছৱৰ্ডটো মই বনাই ললো, অৰ্থাৎ নিউ পাছৱৰ্ড যি দিছো কনফাৰ্ম পাছৱৰ্ড হেতুৱে দিছো। এতিয়া আমি আপডেট পাছৱৰ্ডত ক্লিক কৰিব লাগিব। চাওক, মেছেজটো আহিছে। ইয়াত কি আছে, পাছৱৰ্ড হেজ বিন আপডেটেড সাকসেসফুলি, প্লিজ লগ ইন এগেইন। আপোনালোকে পাছৱৰ্ডটো বনোৱাৰ পিছত এতিয়া নতুনকৈ আপোনালোকক লগ ইন কৰিবলৈ দিছে। ঠিক আছে, এতিয়া আমি লগ ইন কৰো। ইউজাৰ আইডি আৰু পাছৱৰ্ড বহাই দিলো। এতিয়া আমি লগ ইন কৰি লও। চাওক, এতিয়া আমি লগ ইন কৰিব লাগিব। এটা এতিয়া নতুনকৈ আপডেট দিছে। চাওক, মই আগতে কৈছো আপোনালোকক প্ৰত্যেকবাৰ লগ ইন কৰাৰ সময়ত এবাৰ ভেৰিফাই হয়,
অৰ্থাৎ মোবাইল নম্বৰটোত আপোনালোকৰ এটা OTP যায় ঠিক আছে এতিয়া আপোনালোকে ভেৰিফাইড ক্লিক কৰিব আপোনালোকে লগইনত ইউজাৰ আইডি পাছৱৰ্ড বহাই দিয়াৰ পিছত এনেকৈ আহিব ইউজাৰ আইডিটো দেখা পাব তাৰ পিছত ভেৰিফাইড ক্লিক কৰিব চাওক OTP গৈছে এতিয়া আমি OTPটো বহাই লওঁ চাওক OTPটো বহাই দিয়াৰ পিছত এতিয়া আমি ভ্যালিডেট কৰিম আৰু এই OTPটোৰ সময় হ'ব ইয়াত লিখা আছে 15 মিনিট সময় দিয়া এই 15 মিনিট সময়ৰ ভিতৰতহে এই OTPটোই কামত দিব এটা আমি ভ্যালিডেট কৰিম এতিয়া চাওক PMMVY এৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দিলো তাৰ পিছত OTP দিলো তাৰ পিছত ভ্যালিডেট কৰিলো তাৰ পিছত এতিয়া আমাৰ খোলা গল গোটেই পেজটো খোলা গল চাওক এই 3 লাইন যে আছে আপোনালোকৰ মোবাইলত এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াত গৈ ডাটা এন্ট্ৰিত ক্লিক কৰিব ইয়াত বেনিফিচিয়াৰি যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব খুজিছে ইয়াত ৰেজিষ্ট্ৰেচন ক্লিক কৰিব চাওক ৰেজিষ্ট্ৰেচনৰ ফৰ্মখন খোলা গল এতিয়া চাওক আপোনালোকে ইউজাৰ আইডিটোৰে আপোনালোকৰ পাছৱৰ্ডটো কেনেকৈ চেঞ্জ কৰিব হেতু আপোনালোকে শিকিলে আজিৰ ভিডিওটো ইমানেই আছিল নেক্সট ভিডিওত আকৌ লগ পাম ধন্যবাদ